Students, welcome to my channel Perfect English in 30 days class 7. তো আজি আমি এই ক্লাসত শিকিম ইয়ার্স অফ 12 মান্থস মানে বছৰৰ 12 মাহ ইংৰাজীত কেনেকৈ কয়। সো তাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক। বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। জানুৱাৰী JANUARY JANUARY January. February 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 February. March 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 April 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 April. May 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 May. June 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 June. July 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 July. August 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 August. September 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 September. October 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 October. November NOVEMBER November. December DECEMBER December. So students, আজি ক্লাসটো তোমালোকক কেনে লাগিল? যদি ভাল লাগিছে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। Thank you for watching my video. Bye.